फ्रेंड्स गुड मॉर्निंग সকলোকে স্বাগতম জনাই আজি ভিডিওটি আৰম্ভ কৰিব লৈছো আৰু আজি ভিডিওটিত আপোনালোকলৈ আগবঢ়াম এটা খুব সহজ পদ্ধতিৰে বনাব পৰা এটা ৰেচিপি আৰু আপোনালোকেও চাই খুব ভাল পাব বুলি মই আশা কৰিছো গতিকে আহক ভিডিওটো আৰম্ভ কৰো আৰু যদি ভাল লাগে ভিডিওটো তেনেহলে ভিডিওটো আদৰি ল'ব বুলিও আশা কৰিছো এয়া কলখিনি বাকলি গুচাই লৈছো ভীমকল হয় আৰু এই ভীমকলৰ যেটো গুটি আছে এতিয়া চালিব লাগিব এই কাৰণে এতিয়া চালনীখন লৈ লৈছো বাহৰ চালনী এনেকে আৰু লৈ প্লাইখিনি চালি লম আৰু এই পদ্ধতিৰে আমি সকলোৱে এনেকে চালি পেলাই বনাও সকলোৱে বনাই নিশ্চয় জানে পদ্ধতিটো কিন্তু আকবাৰ মই দেখুৱাই লব কৈছো যি সকলে নাজানে তেতিয়া হলে জানিব পাৰিব কেনেকে কি কৰো তাৰ পিছত এটো এতিয়া কলপিঠাটো আমি এনে ঘৰত বনালে ধৰক কলপাত দি তাত কলপাতত দি পেলাই আমি মেৰিয়াই হিকা গৰম পানী তেনেকে উতলাই পেলাই হেতু পদ্ধতিৰে বনাও কিন্তু আজি মই বনোৱা পদ্ধতিটো হল অভেনত বনাম আসলতে একেবাৰে আধুনিক পদ্ধতিত বনাম কলপিঠা গতিকে চাওক মই কেনেকে বনাই যাও এতিয়া কলখিনি প্ৰথমতে এনেকে গুটিখিনি আতৰাই দিছো এনেকে তললে হৰি হৰি গৈ থাকিব আৰু অলপ অলপকে ঠেকেচি এনেকে চালনীখন হৰকাই দি থাকিলে হল আৰু তপা সম্পূৰ্ণকে এনেকে গুটেখিনি কৰি লও তপা ভিডিওটো সম্পূৰ্ণ চাই যাব বাকিখিনি ইয়াতে এনেকে সাতটা ভীমকল চালি ললো সম্পূৰ্ণ চলা হৈ গল এতিয়া গুটিখিনি সম্পূৰ্ণ সেপাৰেট কৰি পেলালো এয়া চাওক গুটে ভীমকলৰ গুটিখিনি উলাই পৰিলে আৰু এতিয়া এইখিনি পিছৰ পৰ্যায়ত কি কৰো চাই যাওক আৰু ইয়া খুনানাত ইয়া লং আৰু ইলাচি লৈছো কেটামান আৰু এইখিনিও ভালদৰে গুৰি কৰি লম লং কেটামান বেছিকে দিছো 5টা মান দিছো আৰু ইলাচি 3টা দিছো খিনি গুৰি কৰি লওঁ ফাৰ্ষ্টতে এতিয়া কলখিনিত দিব পৰা সামগ্ৰীখিনি হলে পিঠাগুৰিখিনি আধা কেজি পিঠাগুৰি চেনি আৰু লগতে লাগিব অন্নপূৰ্ণা ঘিউ দিছো কমান সেন্টটো ভাল লাগিব আৰু তাৰ লগতে লং ইলাচি তাৰ হেয়া সেন্টৰ কাৰণে দিছো কোনটো ধুনিয়া আহিলে ভালো লাগে খাই বস্তুটো আৰু এতিয়া প্ৰথমতে পিঠাগুৰিখিনি হানি লও নো জুখ নাই আৰু আধা কেজি যে লাগিব হেতু কথা নহয় মানে এনেকে হানি মানে 7টা কল লৈছো মোৰ পুৰা আধা কেজি জুখত হৈ গৈছে আৰু মই এনেকে হানি ললো গুটেখিনি আৰু এইখিনি পুৰা ধুনিয়াকে হান খাই গলে হল আৰু একেবাৰে ডাঠ হ'ব নালাগে কমান লিকটিয়া হৈ থাকিলে হল আৰু চাব মই কেনেকে ধৰণে হানিছো কিমানটো জুখত দিছো আসলতে কলটো অলপ বেছিয়ে হ'ব লাগে পিঠাগুৰিখিনিতকে মই পিঠাগুৰিখিনি আসলতে গুটেখিনি একেলগে হানি লোৱা নাই অলপ অলপকে চাই লৈছো কিমানটো হৈছেগে এতিয়া হেতাখনত মই অলপ চেনি দি দিছো চেনি মানে হেতা দিছো আৰু তাতকে অকমান বেছি দিছো প্ৰায় 1.5 হেতা বুলিয়ে ক'ব লাগিব এই মানটো দিলে আৰু জুখতে হ'ব হোৱাটো কলখিনি বেছি হৈ থাকিলে পিঠাগুৰিখিনিতকে ভাল হয় কাৰণ হোৱাটো অলপ বেছি হয় আৰু কলটো বেছি হৈ থাকিলে ভাল লাগে আৰু তাৰছত এতিয়া এইখিনি গুটেখিনি মিক্স কৰি ললো জাপা লং ইলাচিখিনি ইয়াৰ লগতে দি দিম আৰু সম্পূৰ্ণ হানা হৈ গল এয়া এনেকে গুটে পিঠাগুৰিখিনি ভালকে লেটিয়াই ললো আৰু কলখিনিত এতিয়া এইখিনি গুটেখিনি সম্পূৰ্ণ এনেকে এটো পৰ্যায়তে ৰাখিলে হল আৰু ইয়াতকে বেছি পাতলাও কৰিব নালাগে এনেকে ডাঠো কৰিব নালাগে ইয়াত দিছো পুৰা 1 চামুচ নহয় আৰু কমান কম আৰু কিন্তু বেকিং পাউডাৰ দিছো সোডা নহয় আসলে বেকিং পাউডাৰ হে দিছো এতিয়া অভেনৰ প্লেটখনত এনেকে ঘিউ অলপ হানি লৈছো যাতে এনেকে লাগি নধৰে আৰু তললত গুটেখিনি হানি লও এতিয়া 150 ডিগ্ৰী সেন্টিগ্ৰেডত দিছো আৰু ইয়াৰ টাইমটো দিছো প্ৰথমতে 20 মিনিট দিও তাৰ পিছত মোৰ আৰু 10 মিনিট লাগিলে অৱশ্যে 150 ডিগ্ৰী সেন্টিগ্ৰেডত দিয়াৰ পাছত গতিকে এতিয়া এনেকে সিজাই থাকো আৰু তাৰ পিছত সম্পূৰ্ণ হলে আপোনালোকক দেখুৱাম হৈ গল সম্পূৰ্ণ কলপিঠা চলতে ভীমকলৰ পিঠা বুলি কলেও ভুল নহব এয়া ভীমকলৰ পিঠা ৰেডি হৈ গল আৰু এয়া প্ৰথমতে মই এয়া উলিয়াই লও প্লেট এখনলে
ষ্টপ কৰি দিয়া। এয়া মই এতিয়া এনেকৈ ধৰণে কাটিছোঁ। খুব বেছি টেষ্টি হৈছিলে আৰু ইয়াৰ সোৱাদো ধুনীয়া আৰু গোন্ধও ধুনীয়া হৈছিলে, ভাল লাগিছিলে খাই, চবেই ভালেই পালে। গতিকে চাবচোন আপোনালোকেও এবাৰ ট্ৰাই কৰি, এনেকৈ ধৰণেও আমি বনাব পাৰোঁ। আচলতে এইবোৰ আধুনিক পদ্ধতি হ'ল আৰু আগতে আমি জুইত হাতে বনাই আৰু খাই তেতিয়াও বেছি ভাল লাগে, এতিয়াও বেয়া লগা নাই বাৰু। কিন্তু আপোনালোকে আচলতে এইটো ভুল নুবুজিব যে কলপিঠাটো এনেকৈ অভিনয়ত বনাইছোঁ কিবা। যদি ভুল হয় মোক ক্ষমা কৰি দিব, মই এনেকৈ ধৰণেও বনাই চালোঁ। এয়া হ'ল কলপিঠা আজিৰ ৰেচিপি। গতিকে যদি ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।